নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰাতুল মোৰ চেনেল আৰ কে আছামিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে থাম্বনেইল চাই গম পাইছে যে মই আজি আপোনালোকৰ লগত কিহৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। হয় বন্ধুসকল, আজি মই আলোচনা কৰিবলৈ লৈছোঁ আপোনালোকৰ আগত 2019 চনৰ বেষ্ট মানি আৰ্নিং এপ্লিকেশ্যন। হয় বন্ধুসকল, আপোনালোকে গেম খেলিয়েই মাত্ৰ 5 মিনিটৰ ভিতৰত এটকাও ইনভেষ্ট নকৰাকৈ 100ৰ পৰা 1000 টকালৈকে আপোনালোকে উপাৰ্জন কৰিব পাৰে। তেনেহ'লে বন্ধুসকল, আপোনালোকে কেনেদৰে এই এপ্লিকেশ্যনটোৰ পৰা উপাৰ্জন কৰিব পাৰিব চাওঁ বলক। আৰু যদিহে আপোনালোকে মোৰ চেনেলটো নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'সমূহ সকলোতকৈ আগত চাব পাৰে। হয় বন্ধুসকল, এপ্লিকেশ্যনটোৰ নাম হৈছে iPuzzle। আপোনালোকে মোৰ স্ক্ৰীনত দেখিছে এইটো এপ্লিকেশ্যনটো। হয় বন্ধুসকল, এইটো আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব, নহ'লে মই ডিছক্ৰিপশ্যনত এই লিংকটো দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। প্ৰথমতে আপোনাৰ ইয়াত লগ ইন কৰিবলৈ আহিব। আপুনি লগ ইন কৰিব নালাগে, ছাইন আপ কৰি দিব। ছাইন আপ কৰাৰ পিছত নেইম লিখিবলৈ আহিব, নেইম লিখিব। ইমেইল আই ডি লিখিবলৈ আহিব, ইমেইল আই ডি লিখিব। তাৰপিছত আহিব আপোনাৰ মোবাইল নাম্বাৰটো লিখিব। তাৰপিছত আহিলে আপোনাৰ পাছৱৰ্ডটো লিখিব আৰু কনফাৰ্ম কৰিব পাছৱৰ্ডটো। কনফাৰ্ম কৰাৰ পাছত আপুনি ছাইন আপ কৰি দিব। ইয়াৰ পাছত আপোনালোকে ৰেফাৰেল নাম্বাৰটো আপোনালোকে দিবও পাৰে, এড কৰিবও পাৰে, নকৰিবও পাৰে। নকৰিলে আপোনালোকে এইটো স্কিপ কৰি দিব। হয় বন্ধুসকল, ইয়াত আপোনালোকে 6 প্ৰকাৰে উপাৰ্জন কৰিব পাৰে। ফাৰ্ষ্ট আছে ইয়াত ডেইলি পাজুল, ছেকেণ্ড আছে স্পিন হুৱেল, থাৰ্ড আছে লাকি স্পিন, ফ'ৰ্থ আছে স্কেটছ কাৰ্ড, ফিফ্থ আছে আৱাৰলি ৰিৱাৰ্ড আৰু ছিক্সথ হট অফাৰ। মই আপোনালোকক এক্সাম্পলৰ কাৰণে স্কেটছ কাৰ্ডটো দেখাই দিছোঁ। এড এটা লোডিং হৈ আছে। প্ৰথমতে ইয়াত এড আহিব, আপোনালোকে এডটো কাটি দিব। বন্ধুসকল, এইটো ভাগ্যৰ কথা, আপোনালোকে কিমান কইন পাব। মই এইটো স্কেটছ কৰি আপোনালোকক দেখুৱাই আছোঁ। মই 19 টকা লাভ কৰিলোঁ। এতিয়া আহক লাকি স্পিন। ইয়াত আপোনালোকে চ'জ কৰিব লাগিব যিকোনো এটা নাম্বাৰ। ইয়াত আপুনি 1K অৰ্থাৎ 1000 কইনলৈকে আপুনি লাভ কৰিব পাৰে। মই স্পিন কৰি দেখুৱাইছোঁ। চৰি, আপুনি 1 ছেকেণ্ডৰ ভিতৰতে ইয়াত 1000টা কইন লাভ কৰিব পাৰে যদি আপোনাৰ ভাগ্যত থাকে। আকৌ কৰিছোঁ 100। এবাৰ স্পিন কৰিছোঁ, কিমান পাওঁ। বন্ধুসকল, মোৰ ভাগ্যত নাই, কিন্তু আপোনালোকৰ ভাগ্যত আহি যাবও পাৰে। বেক কৰিছোঁ, বেলেগ এটা দেখাইছোঁ। স্পিন হুৱেল, এবাৰ এইটো দেখাইছোঁ। ইয়াত বন্ধুসকল আপোনালোকে 50 কইনৰ পৰা 1 to কইনলৈকে আপোনালোকে লাভ কৰিব পাৰে। মই স্পিন কৰি দেখাই দিছোঁ। মই 50 কইন পাই গৈছোঁ। আকৌ আপোনালোকে স্পিন কৰিব পাৰে। আকৌ এবাৰ কৰিছোঁ, কিমান পাওঁ। 1 কইন। ঠিক আছে বন্ধুসকল, এতিয়া আহক আপোনালোকে এই কইনখিনি কেনেকৈ আপোনাৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব। আপোনালোকে দেখিছে ওপৰত 3 ডটছ আছে, 3 ডটছত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে প্ৰফাইল, টপ ইউজাৰ, ৱালেট, ৰেফাৰেল, আৰ্ণ, পাছৱৰ্ড, কণ্টেক্ট আছ, প্ৰাইভেচি, প্ৰমোট এপ। আপোনালোকে ৱালেটত যাব। ৱালেটত যোৱাৰ লগে লগে এড এটা প্লে' হ'ব। অলপ সময় প্লে' হোৱাৰ পাছত আপুনি এডটো কাটি দিব। কাটি দিয়াৰ পাছত আপোনাৰ ইয়াত দেখুৱাইছে আপোনাৰ 7000 যেতিয়া কইন হ'ব তেতিয়া আপুনি এইটো ৰিডম কৰিব পাৰিব। মোৰ বৰ্তমান এতিয়া 182 কইন হৈছে। আৰু মাই ট্ৰেঞ্জেকশ্যনত গৈ এইটো আপোনাৰ বেংকলৈ ট্ৰান্সফাৰ কৰি দিব পাৰিব। তেনেহ'লে বন্ধুসকল, আজি ভিডিঅ'টোত ইমানেই আছিল।